हाय फ्रेंड्स, वेलकम टू माय चैनल निशा ब्लॉग। আপোনালোক সকলোকে স্বাগত জনাইছো মোৰ ব্লগলে। আজি আমি যাম বেলতলা বজাৰত বজাৰ কৰিবলৈ। এনে সৰু ঘৰৰ কিছুমান সৰু সৰু বস্তু কিছুমান আছে, কেঁচা চব্জি কিবা অলপ সৰু সৰু। বলক যাওঁ আজি। এয়া আমি ৰিস্কাত গৈ আছোঁ। এয়া ৰ'ব এয়া দেখাই আছোঁ। এয়া চাওক, আমি ৰিস্কাত গৈ আছোঁ যিহেতু ইমান ওচৰত আমাৰ বেছি দূৰ নহয় আৰু এয়া গৈ আছোঁ, পামেই আৰু ফাইনেলি পাই গ'লোঁ আমি। এয়া চাওক, ভেটাপাৰা নহয়, এইটো হ'ল বেলতলা চাৰিআলি। আমি পাই গ'লোঁ, এতিয়া সোমাইছোঁ। এয়া আপোনালোকে দেখিব পাৰিছে যিহেতু কৰোণাৰ কাৰণে বেছিভাগ মানুহ, এনেই বহুত মানুহ হয় কিন্তু ইমান মানুহ বেছি হোৱা নাই কাৰণ কৰোণা, সেইকাৰণে। এয়া চাওক, এয়া আমি বাৰু এনেকৈ বজাৰ কৰি ভাল পাওঁ। এনেকৈ মানে কি আৰু কাপোৰ কিনিব অহা নাই দিয়ক, কিন্তু ভাল লাগে আৰু কাপোৰবিলাক চাই কিনে। এয়া এতিয়া এখন চেণ্ডেলৰ দোকানত সোমাইছোঁ। মায়ে এযোৰ হাৱাই চেণ্ডেল লয় আৰু তাৰপিছত দেউতাৰো এযোৰ ল'ব নেকি দেউতাই। তাৰপৰা মোৰ চাওঁ দিয়কচোন, মই যদি পাৰোঁ মনে ল'ম আৰু এযোৰ। ভূঞা দেখাব টু 70 মালটা দাম আপনার না না এদিকে 270 লেন এগুলো যাও এখন দেখান না যেমন 330 টাকা দিব। কিমান টকা? 350 330 দিব। এযোৰ ওৱান চাইজ সৰু এটা চাইজ সৰু দিলে হ'ব। ডাঙৰ লাগিব, বেছি সৰু হৈছে। এযোৰ চেণ্ডেল চাই দিছোঁ। कौन है ये लोग? कहां से आते हैं? লগ পালোঁ লগৰ এজনী, একেলগে পঢ়া হয় স্কুল টাইমৰ পৰা। তো আজি তাইৰ উৎসৱ আছিলে, তো বজাৰত আহিছিলোঁ চেণ্ডেল কিনিম আৰু লগ পাই গ'লোঁ। কৈ থাকিবা মোৰ ফ্ৰেণ্ডবিলাকৰ, ছাবস্ক্ৰাইববিলাকৰ হেল্ল'। তই ছাবস্ক্ৰাইব কৰিবি? অঁ মোৰ ফ্ৰেণ্ড হয়, ছাবস্ক্ৰাইব কৰা নাই। তো কেনেকুৱা লাগি আছে যা, কি কিনিব আহিছ কৈ দে। এয়া চাওক, আমি ওলাইছিলোঁৱে ইয়াৰ পৰা চেণ্ডেল লৈ কিনি মেলি, কিন্তু বৰষুণটো ইমানেই দি দিলে আৰু ছাতিও অনা নহ'ল, ঘৰতে থাকি গ'ল। গম পোৱা নাছিলোঁ যিহেতু অহাতে ইমান ৰ'দ আছিলে, গৰম আছিলে, কিন্তু ভবা নাছিলোঁ ইমান বৰষুণ দিব বুলি। চাওকচোন ইমান বৰষুণ দিছে। এতিয়া কি কৰিম, অকণমান ইয়াতে ৰৈ দিছোঁ আৰু। বৰষুণ দি আছে তথাপিও অকণমান কমিছে বাৰু। এতিয়া কি কৰিছোঁ, আমি কিবা অকণমান চব্জি ল'ব আছে, এই কেঁচা চব্জিখিনি লৈ লওঁ বাৰু, নহ'লে বৰষুণটো নকমিব যেনেই লাগিছে বৰষুণটো। তথাপিও এনেকৈ তিতি ল'ব লাগিব আৰু। এয়া লৈ আছোঁ আৰু অকণমান কি লওঁ চাওঁ। আহি পালোঁ, যাওক বৰষুণ দিয়ে আছে, অকণ এতিয়া কমিছে। ঘৰ আহি পালোঁ, এয়া কমি গ'ল বৰষুণটো। ভিডিঅ' বেছি কৰিব নাপালোঁ তাত, কাৰণ বৰষুণ দি আছে, তো বৰষুণত মোবাইলটো ভিজি যাব। তো বাকী এইবিলাক চব্জি বজাৰ অকণমান কৰিলোঁ, দেখাম বলক। এয়া চাওক, এয়া হ'ল লাওৰ আগ হয়। লাওৰ আগ আনিছোঁ, খাই মায়ে ভাল পায়, মায়ে মানে আমিও ভাল পাওঁ দিয়কচোন। এয়া আমাৰ চবতকৈ ফেভৰেট মা দেউতা বাবুৰ কঁঠালৰ গুটি সেয়া। তাৰপিছত এইখিনি হ'ল ঢেকীয়া শাক, আপোনালোকে চাওক, এয়া ঢেকীয়া শাক। তাৰপৰা এই ইয়াতে আছে আপোনাৰ এইটো কচুৰ পাত হয়, কচুৰ কি বা কয় নাজানো, কচুৰ পাত বুলিয়ে কওঁ আৰু আমি। এয়া হ'ল ভেন্দি আনিছোঁ, এইখিনি ভেন্দি হয়। আৰু ইয়াতে আৰু মোনাটোত কি আছিল পাহৰি থাকিলোঁ। এয়া স্কচ হয়। তাৰপিছত এইখিনি জলকীয়া। সেই গাইজ, বহুত বৰষুণ দিছিল, তাততো দেখাব নাপালোঁ কি ল'লোঁ। বিশেষ একো লোৱা নাই, এনেই চিম্পল এটা টপ লৈছোঁ।
100 rupees এটা লৈছে বুট মানে লাৰি বহুত ভাল লাগে গেঞ্জি কাপোৰ টাইপ তো পিন্ধি বহুত ভাল পাওঁ মই আৰু অকণমান ডাঙৰ চাইজ লৈছোঁ লুজ পিন্ধি ভাল পাওঁ তাৰপা মই এইটো 50-50 মানে 50-50 মানে কি এইটো টি চাৰ্ট হয় এইটো টি চাৰ্ট 50-50 মায়ে আধা পইচা দিছে মই আধা পইচা দিছোঁ তাৰপিছত এখন বিচনা চাদৰ হয় কিনো দেখাম আৰু সেয়ে তাৰপা ল'লোঁ মই এযোৰ চেণ্ডেল ল'লোঁ যিহেতু ছোৱালী মানুহ চেণ্ডেল লাগি থাকে এযোৰ বেলেগ এযোৰ ল'ম বুলি ভাবিছিলোঁ কিন্তু কি হ'ল এযোৰ মানে জিন্স টপ ফ্ৰক চালৱাৰ কামিজ এভৰিথিং মানে চবৰে লগত এইযোৰ পিন্ধিব পাৰিম সেইকাৰণে মই লৈছোঁ কেনে তাৰপিছত এটা অলপ চুলিৰ যত্নৰ কাৰণে এইটো চিৰাম লৈছোঁ কি হ'ব মোৰ ভাইটিয়ে লগাই শেষ কৰিব লুকাই থ'ব লাগিব নহ'লে সি শেষ কৰি পেলাব আৰু মায়ে এযোৰ চিম্পল লৈছে চেণ্ডেল হাৱা চেণ্ডেল ঘৰতে পিন্ধিবৰ কাৰণে তো এইখিনি হ'ল বজাৰ দেখাম বুলি ভাবিছিলোঁ আজি তাত গৈ কেনে কেমেৰাটো মোবাইলটো ওলাবই নোৱাৰিলোঁ যিহেতু বৰষুণ এনেকুৱা বৰষুণ দিলে আমি গৈ পালোঁ জাষ্ট এখন দোকানত সোমালোঁ বৰষুণ দি দিলে তাৰপিছত ওলাই বৰষুণত তিতি বজাৰ চজাৰ কৰিলোঁ কৰি যেতিয়া আকৌ আহিব টাইমত ৰিক্সাত উঠিলোঁ বৰষুণটো নাই খতম ফাইনেলি 6:30 বাজিলে এতিয়া আৰু আমি চাহ তাহ খাই আজৰি বাৰু এতিয়া মই আজি যেনেকৈ ভাবিছিলোঁ সেনেকৈ ভিডিঅ'টো কৰিব নাপালোঁ বেয়া লাগিছে অকণমান কিন্তু বেলেগ মই ভাবিছিলোঁ ঘৰৰ পৰাই যে ভালকৈ ভিডিঅ' এটা বনাম বুলি কিন্তু কি কৰিম বৰষুণ দি দিলে তো নাপালোঁ কিন্তু যিখিনি মই পাৰিছোঁ সেইখিনি মই ভিডিঅ' কৰিছোঁ কেনেকুৱা লাগিছে আপোনালোকে জনাব কমেণ্ট কৰি আৰু লাইক আৰু ছাবস্ক্ৰাইব যদি আপুনি নতুন হয় ছাবস্ক্ৰাইব কৰিব আৰু যদি নহয় তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট এটা দি দিব যে কেনেকুৱা লাগিলে আৰু আপোনালোকক কেনেকুৱা ভিডিঅ' লাগে মোক ছাজেষ্ট কৰি যাব আৰু কেনেকুৱা মানে কি ভুল হৈছে কি ভাল হৈছে সেইখিনি মোক কৈ যাব তেতিয়া মই মানে আগলৈ আগবাঢ়ি যাবলৈ মোৰ সুবিধা হয় আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আকৌ লগ পাম আন এটি ভিডিঅ'লৈ তেতিয়ালৈ ধন্যবাদ Tell me pretty lies, look me in the face. Tell me that you love me, even if it's fake.